23 চনৰ আজি লাষ্ট দিন তো সেইটোৰ কাৰণে আকৌ আজি পাৰ্টি কৰিবলৈ বুলি ওলাই আহিলোঁ হাজবেণ্ড আৰু মই আৰু এয়া আমি পেট্ৰল ভৰাই ল'লোঁ আৰু ৰাস্তা চাওকচোন আমি লোকেশ্যন চাই গৈ আছোঁ লিকাবালি নদী কিনাৰ ফালে ধূলি পুৰা ধূলিটো ক'বই নালাগে আৰু নদীৰ ওচৰ পাইছোঁহি আৰু ন ইফালে ৰাস্তা বনাই থকা হৈছে এইফালে বহুত জেগাতে ৰাস্তা বনাই থকা হৈছে কাৰণে বহুত বেছি ধূলি মানে ইয়াতে নদীলৈ ওলোৱা ৰাস্তাটো বেয়া এইটোৰ পৰা যাব লাগিব ধীৰে ধীৰে নদী পালোহি আৰু বতাহ এই পাহৰিলোঁ কিমান বছৰ হৈ গ'ল আৰু ইয়াতে হেঙিং ব্ৰিজটো আছিলে এতিয়া ব্ৰিজটো নাই ব্ৰিজটো ভাঙি গ'ল কৈছে মই ব্ৰিজটো বিচাৰি আছোঁ কোনফালে আছিলে বুলি ভাবি ইয়াতে দোকানীগৰাকী সুধিলোঁ কিন্তু ব্ৰিজটো ভাঙি গ'ল বুলি কৈছে আৰু ইফালে এইটো এৰিয়াতে আছিলে ন মানে তোৰ চাইডটোৰ পৰা হেঙিং ব্ৰিজ যাব নাই তোৰ চাইডটো জেগাতে মানে বেলেগ হ'লগৈ আমি এবাৰ আহিছোঁ ইয়াতে কিন্তু জেগাটো বহুত সলনি হ'ল ইয়াতে গান বজাই মানুহবিলাকে পূৰা ফূৰ্তি কৰি আছে তো সেইটো কাৰণে মই মিউট কৰি দিলোঁগৈ আৰু ইয়াত দেখিছেনে পানীবোৰ কি স্পীডত বৈছে কিন্তু পানী কমকৈ আছে আৰু পাৰ্টি কৰা মানুহ আজি বাহ কেনেকুৱা মানুহ চাব আৰু বহুত মানুহ আহিছে লিকাবালি আহি পালোহি আৰু ইয়াতে হেঙিং ব্ৰিজ আছিলে হেঙিং ব্ৰিজটো ভাঙি গ'ল কৈছে আৰু ইয়াতে নতুনকৈ ভালকৈ বনাবগৈ এতিয়ালৈকে বৰ্তমান বনোৱা নাই আৰু আমি ইয়াত ক'ত বহিম বিচাৰি আহিলোঁ ভাল জেগা এটা চাই বহিম আৰু ইয়াতে কেনেকুৱা মানুহ চাবনে গান শুনিবনে বহুত মানুহ ভিৰ হৈ আছে চবেই নিজৰ নিজৰ ভাগে আছে কিন্তু যি কি নহওক ভালো লাগিছে বগৰী নদীত দোলাই আৰু আমিও বেগত কিবা কিবি লৈ আহিছোঁ ইয়াতে দুইটাই পাৰ্টি কৰিম এমাই নিলো आज सावनी मान चल नरेंद्र ताइए मकाय आज दौड़ियम से लसुलाय दंग इरुप पहाड़ संग लांबा पर मोदे बगरी दन लुकान लेतरा दुनेम बिरे আৰু এসা পাহাড় পাহাড় ইংকন আকৌ কথা বম না গৈ মই আগতে পাহাৰটো কমলা চমলা পুৰা দুৰাম নালাগে আগতে ভাবিছিলোঁ যেতিয়া সৰু আছিলোঁ পাহাৰৰ ওপৰত বহুত গছ গছনি থাকে ন জংঘলী নাথাকে জানো জংঘলী হৈ ইয়াতে ফল মূল বহুত থাকে বুলি ভাবিছিলোঁ কিন্তু ডাঙৰ হোৱাৰ পৰা ইমানেই পাহাৰলৈ আহিছোঁ কেতিয়াও কমলা এটাও পোৱা নাই মই আৰু ইয়াতে বহিম নেকি জেগা আগতে যেতিয়া আমি সৰু আছিলোঁ যে বহুত খেলিছিলোঁ এনেকৈ চুলিত লগাই দিওঁ এনেকৈ আমাৰতো ছোৱালীবিলাকৰ চুলি দীঘল আছিলে ন যেতিয়া এনেকৈ লগাওঁ চবৰে খং উঠে আৰু নখ তেল লাগি চুলিত তেল লাগি আছে পিছলি গৈছে ন আকৌ লগাই দিওঁ চা দিয়া না আকৌ একবাৰ লগাই চাওঁ মোৰ চুলিত নলগাবা তেনেকা আৰু এয়া চাহ বাকিলোঁ আৰু দেই হাজবেণ্ডে চাহ বাকিলে ঘৰৰ পৰা চাহ বনাই লৈ আহিছিলোঁ আৰু চানা বিস্কুট অকণমান আনিছোঁ আৰু ইফালে পিজ্জা আনিছোঁ আমি এনেকৈ সৰুকৈ পাৰ্টি কৰিছোঁ আৰু দেই আৰু এয়া আমাৰ পাৰ্টি ৰেডি হৈ গ'ল তো এতিয়া খোৱাৰ কথাহে আৰু আমি কি পাৰ্টি কৰিছোঁ এয়া দেখিছে নহয় আমি এনেকৈ সৰু সৰু পাৰ্টি কৰি বহুত মানে আনন্দ পাওঁ আৰু হাজবেণ্ড আৰু মই কি আমি এনেকৈ 2023 চনৰ লাষ্ট দিনটো হাঁহি হাঁহি বিদায় দিলোঁ একদম ফূৰ্তি কৰি আচলতে আজি দিনটো বুলিয়ে নহয় আমি 2023 চনৰ এই লাষ্ট মাহটো মানে যে অকণমান ফুৰিবলৈ গ'লোঁ দেই বহুত দূৰলৈতো যোৱা নাই কিন্তু ওচৰতে ক'ৰবাত গ'লোঁ এনেকৈ আমি ফূৰ্তি কৰিলোঁ সঁচাকৈ বহুত ভাল লাগে সদায় আমি কাম কৰোঁৱে তাৰ মাজতে এনেকৈ মাজে মাজে ওলায়ো আহিব লাগে তেতিয়া মাইণ্ডটো ফ্ৰেছ লাগে নহয়নে তো আমিও আজি আহিলোঁ হাজবেণ্ড ৱাইফে হওক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডেই হওক যদি বুজাবুজি থাকে দুইটাৰ মাজত বা মৰম চেনেহ থাকে তেতিয়াহ'লে এই সৰু সৰু ফূৰ্তিবোৰতে বহুত সুখ বিচাৰি পাওঁ
তাৰ মাজতে যদি আমাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰতো মৰম চেনেহ আৰু বেছিকৈ থাকিব লাগে মানে বহুত বেছি আমি মানে এনেকুৱাকৈ বিয়া পাতিছোঁ নহয় কি ক'ম আৰু আমাৰ যদি লাভ হিষ্টৰী ক'ব যাওঁ তেতিয়াহ'লে এটা কাহিনী বহুত দীঘল হৈ যাব এদিন নিশ্চয় আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম আমাৰ লাভ হিষ্টৰীটো বহুত ঘাত প্ৰতিঘাত বা বহুত কষ্টৰ ফলত আমি মিলন হৈছোঁ আমি দুয়োটাই এক হৈছিলোঁ কি ক'ম আৰু কেতিয়াবা মনত পৰিলে হাঁহি উঠে কিন্তু ভালো লাগে তো সেয়াই কেতিয়াবা শ্বেয়াৰ কৰিম বাৰু গাইজ আমি তাতে সৰুকৈ পাৰ্টি কৰিলোঁ হাজবেণ্ড আৰু মই আমাৰ কাৰণে সেয়াই পাৰ্টি আৰু বগৰী গছ ইয়াতে বহুত আছে কিন্তু বগৰী দাগ ইমান ডাঙৰ ডাঙৰ নহয় ন সৰু সৰুৱে দেখিছোঁ মই আৰু এতিয়া আমি অকণমান আগলৈ গৈ আছোঁ আৰু জেগাবোৰ চাবলৈ গৈ আছোঁ আন্ধাৰ হ'বগৈ আৰু লাহেকৈ ন কেইটা বাজিলে 3:30 বাজিলে 4:30 বজাততো আন্ধাৰে হয় এই চাইডে হেঙিং ব্ৰিজ আছিলে আৰু ইয়াত আহিলে অৰুণাচল ড্ৰেছো পিন্ধিব পাৰি গালে সেইবোৰ পিন্ধিব পাৰি খালি পইচা লয় আৰু এবাৰ মই নিপিন্ধিলোঁ আৰু আগতে এবাৰ পিন্ধিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে ন খালি আগৰ নিচিনা লগা নাই ন মানে কি ক'ম আৰু আগতে ইয়াত আহি যেনেকুৱা ভাল লাগিছিলে এবাৰ ইমান ভাল লগা নাই শিলটো ডাঙৰ কওঁ ভিটামিন চি টেবলেট খাই আছিলোঁ কথা পাতি থাকোঁতে পটককৈ ডিঙিত সোমাই গ'ল তাৰপিছত হেঙিং ব্ৰিজটোতো ভাঙি দিয়া হৈছে তো সেইটো কাৰণে জেগাটো ইমান ভাল লগা নাই আৰু ইফালে মাটি খান্দি আছে কিবা শিল চিল কিবা খান্দি আছে যে মানে ভাঙি গ'ল একচুৱেলি ভাঙি দিয়া নাই ভাঙি গ'ল সেইটো কাৰণে ইমান ভাল লগা নাই কি ইমান ভয় লগা হৈ আছে চাওকচোন আৰু খুটাবোৰ এনেকৈ পৰি আছেগৈ সেয়া চাওক খুটাবোৰ এনেকৈ পৰি আছেগৈ আৰু ইয়াতে হেঙিং ব্ৰিজটো বনাই আছে মানে বনাব আৰু এইফালে খুটা চুটা ফুটি ক'লো জেগা অলপ চালোঁ তাৰপিছত এতিয়া ওলাই গৈছোঁগৈ আৰু এয়া হাজবেণ্ডক মোৰ জেকেটটো দাঙিবলৈ লৈ আহিছোঁ আৰু দেই ৰাতিপুৱা মই খোৱা বস্তু দাঙি আনিছিলোঁ এতিয়া তাক মই জেকেটটো দাঙিব দিছোঁ কি লাগিলে তাত এয়া চাওক বগৰী কিমান লাগি আছে খালি মিঠা নহ'ব চাগে আৰু এয়া চাওক পানী কি স্পীডত বৈ আছে পানী এতিয়া কমকৈ আছে ইমান বেছি পানী নাই আৰু আপোনালোকে দেখিছেনে কিমান মানুহ আছে ভিৰ হৈ পাৰ্টি খাবলৈ এতিয়া চবেই আহে আৰু তো মানুহ বহুত বেছি ভিৰ হৈ আছে ন ব'লা আৰু এতিয়া আমি পাহাৰৰ ওপৰলৈ যাব চেষ্টা কৰিছোঁ হাজবেণ্ডে নাযাওঁ কৈছিলে মই জোৰ কৰিছোঁ যাওঁ বুলি ওপৰলৈ গুচি আহিলোঁ আমি এতিয়া নামি যাওঁতে মজা ওলাব নামি যাওঁতে ঠিকে আছে ন ওপৰলৈ যাওঁতেহে মজা ওলাব ওলাইছিলে যাওঁগৈ ন ক'ত জংঘলত গৈছা Soktuan harus punen deh. Aku punen deh. Mana air kawang pindah? Aku kawang pindah. Kok putar itu dulu.
তাৰপিছত আমাৰ দুইটাৰে এটা অভ্যাস আছে, য'তে নাযাওঁ কিয় ৰাস্তাই ৰাস্তাই আমি চাহ খাই যাওঁ। আৰু এয়া দেখিছে আকৌ চাহ খাবলৈ আমি বহিলোঁ। আৰু তাৰপিছতে ঘৰলৈ আহি পালোঁগৈ আৰু দেই। ঘৰলৈ আহি হাত ভৰি ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছতে আজি মানুহজনৰ হেনো পোৰা গাহৰি খাব মন গ'ল, তো এয়া গাহৰি পুৰি দিছোঁ মানুহজনৰ কাৰণে। আৰু গাহৰি আৰু বিলাহী চব্জি বনালোঁ। আৰু গৰম গৰমে এতিয়া ভাতৰ লগত খোৱাৰ কথাহে আৰু। আজি বাইকত আহিলোঁ যিহেতু অকণমান ঠাণ্ডাও সোমালে, তো এতিয়া গৰম গৰম চব্জি ভাত খামগৈ আৰু এতিয়া একদম টেষ্টিকৈ খাই লওঁ আৰু ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ আৰু দেই, ইমানতে সমাপ্ত কৰোঁ। আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে নেক্সট এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ মানে বাই।